Hello, this welcome my channel SF Vlog Voice Manly. আজি আছোঁ মোৰ ঘৰৰ ওচৰৰ এজন ৰুমৰ সিফালে, কাৰণ মোৰ লগৰ কেইজন অহা নাই, তেওঁলোক ঘৰত আছে। কালি কলেজ গৈছিলোঁ, কলেজ বন্ধ দিছে, একদম 2 তাৰিখত খোলা দিছে। সেইকাৰণে ভাবিলোঁ অলপ ঘূৰি ফুৰি আহোঁ ৰুমটো মোৰ লগৰ এজনৰ। এতিয়া মোৰ ৰুমত যাব লাগিব, কাপোৰ কানি ধুই দিম। এতিয়া গৈ আছোঁ মোৰ ৰুমৰ ফালে, কাৰণ এতিয়া ৰুমত যাব লাগিব। আজি আছিলোঁ মোৰ লগৰ এজনৰ ৰুমত, তাৰ পৰা আহিলোঁ, আহি কিনে গা পা ধুলোঁ। এতিয়া ৰেডি হ'লোঁ, মছজিদত যাব লাগিব, কাৰণ 2022 চনৰ ডিচেম্বৰ মাহৰ লাষ্ট শুক্ৰবাৰ আজিয়ে গৈ আছোঁ। 12টা পাৰ হ'ল, এতিয়া যাম। এতিয়া চাইকেলেৰে যাব লাগিব, কাৰণ মছজিদটো অলপ দূৰত আছে। এতিয়া চাইকেলেৰে যাম, ভিডিঅ'টো চাই থাকিব। যেহেতু 12টা পাৰ হৈ গৈছে, মছজিদৰ পৰা সোনকালে আহি পৰিম। এতিয়া ৰুমটো মাত্ৰ হকটো লগাই দিলোঁ। এতিয়া যাওঁ আৰু এই ৰুম আছিল আমাৰ, এই ৰুমত বহুত আন্ধাৰ হৈ আছে, আন্ধাৰটো কম হোৱা নাই। মোৰ ৰুমৰ সন্মুখতে বিল্ডিং, এইটো বিল্ডিং ওপৰতটো, সেইকাৰণে ওপৰত নাযায়, ইয়াতে চাহ পৰি থাকে বিল্ডিঙৰ। এতিয়া গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া মালিকৰ ঘৰটো, ইফালে ৰুমটো, সিফালে মোৰ ৰুম আছিল। এতিয়া গৈ আছোঁ মছজিদ ফালে, মছজিদ সিফালে আছে, অলপ দূৰত আছে, সেইকাৰণে চাইকেলেৰে গৈ আছোঁ। 12টা পাৰ হৈ গ'ল, অলপ সোনকালে যাব লাগিব। মেইন ৰোডৰ ওচৰতে মছজিদটো, ত্ৰিবেণীত। এতিয়া গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো। মেইন ৰোডটো পামেই, অলপ আঁতৰতে, বহুত দূৰ নহয়। মোৰ ৰুমৰ পৰা 400 মিটাৰ আঁতৰত মাথোনহে মেইন ৰোড পালোঁ। এতিয়া যাম, এতিয়া পূৰা গাড়ী গৈ আছে, এতিয়া গৈ আছোঁ। মোৰ লগৰ কেইজন ঘৰৰ পৰা অহাই নাই, এতিয়া মই অকলে আছোঁ, সেইকাৰণে অকলে মছজিদত গৈ আছোঁ। আজি শেষ শুক্ৰবাৰ, আৰু নাই এইটো ট্ৰেফিক পালোঁ। এতিয়া ইফালে মছজিদ ত্ৰিবেণীৰ পৰা অলপ পশ্চিম পিনে মছজিদটো, পশ্চিম চাইডত। এতিয়া মছজিদ আহি গ'লোঁ। বিল্ডিঙৰ তলত ঠাই নহয়, বিল্ডিংটো 2মহলীয়া হয়। এতিয়া চাওঁতে আছোঁ, নমাজ পঢ়িলোঁ। এতিয়া ৰুম ফালে গৈ আছোঁ, কিবা খাব দিলে আৰু এতিয়া যাওঁ ৰুমৰ ফালে। ৰুমত গৈ আকৌ ভাত বনাব লাগিব, ভাত বনাই আকৌ খাব লাগিব, কাৰণ ৰুমত কোনো নাই, ময়ে বনাই খাব লাগিব। এতিয়া যাওঁ, এইটোৱে আমাৰ ৰুম আছিল, কেতিয়া বন্ধ বন্ধৰে। এইটোৱে ৰুম, এই তলৰটো আমাৰ ৰুম। মছজিদৰ পৰা আহি ডাইৰেক্ট চাদৰ ওপৰত উঠিলোঁ, উঠি কাপোৰবিলাক চালোঁ, শুকোৱা নাই, 2-এটামান শুকাইছে, এইবিলাক লৈ যাওঁ। পিছত আকৌ উঠিব লাগিব, উঠি আকৌ এইবিলাকো লৈ যাম।